দুপৰীয়াই কৈছিলোঁ মাক কেইটামান চাউল তিয়াই থ'বলৈ, বৰকৈ পিঠা খাবলৈ মন গৈ আছে। কিন্তু ভাবি আছোঁ কি পিঠা খাওঁ কি পিঠা নাখাওঁ। সকলোৱে ভাল পোৱা এটি পিঠা বনাই আছোঁ, খলা চাপৰি পিঠা। গধূলি টাইমত চাহৰ লগত খাম বুলি বনাম। সেইকাৰণে চাউলখিনি এতিয়া গুড়ি কৰিব লৈছোঁ। ধুনীয়াকৈ এনজয় কৰি এতিয়া মই নাচি বাগি গান গাই গোটেইখিনি চাউল গুড়ি কৰি ল'লোঁ। কিন্তু গধূলি টাইমত খাম বুলি ভাবিছিলোঁ, খোৱাই নহ'ল। দেউতাই চিঙৰা আনিলে। সেয়েহে ৰাতিপুৱাই গা পা ধুই মায়ে নিজে বনাই আছে আমাৰ কাৰণে খলা চাপৰি পিঠা। এয়া টাৱাখনত তেল দিছে আৰু চাউলৰ গুড়িখিনিৰ লগত নাৰিকল ৰুকি দিছে। দি বৰ ভাল লাগে খাই, নাৰিকল দিয়া খলা চাপৰি পিঠা। এয়া মা বনাই আছে ধুনীয়াকৈ, একদম মূৰত গামোচা খোপা বান্ধি গা পা ধুই আহিছে নহয়, বৰ ধুনীয়া লাগিছে মাক ন। এয়া পিঠাখন এতিয়া ওলটাই দিব আৰু সেইপিনে মায়ে চাহ বনাব। আমি চাহ তাহ খাই লৈ